মজা ক্লাছৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। আমি ক্লাছ 9ৰ যিটো অনুশীলনী আছিলে 2.2 আমি কৰি আছিলোঁ। 2.2ৰ আমি কুৱেশ্যন নম্বৰ 3 লৈকে কৰিলোঁ। এতিয়া কুৱেশ্যন নম্বৰ যিটো 4 আছে, 4ত দিয়া আছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা। বহুপদৰ শূন্য নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথম কি কৰিম, আমি যিটো বহুপদ দিয়া আছে সেইটো লিখি ল'ম। প্ৰথমটো মই কৰিছোঁ, ইয়াত দিয়া আছে px ইকুৱেল টু x প্লাছ 5। এতিয়া কি কৰিম, আমি এই pxটোক 0লৈ ইকুৱেল টু 0 দিম। সেইকাৰণে আমাৰ হ'ব x প্লাছ 5 ইকুৱেল টু 0। এতিয়া ইয়াৰ পৰা আমি xৰ মানটো উলিয়াব লাগে। চ' সকলো px যে ইয়াত দিয়া আছে, গোটেই pxবোৰৰ পৰা আমি কি কৰিব লাগিব, xৰ মানটো উলিয়াব লাগিব। আৰু সেই xৰ মানটোৱে হ'ব বহুপদৰ শূন্য। ইয়াত আমাৰ চাওঁ, এতিয়া আমি কি কৰিম, আমি এই xটো ৰাখি দিম, আমাৰ বাওঁফালে ৰাখি দিম আৰু প্লাছ 5টো সোঁফালে লৈ যাম। প্লাছ 5টো যেতিয়া সোঁফালে লৈ যাওঁ, আমি জানো যে -5 হৈ যায়। আৰু ইয়াত শূন্য থকাৰ কাৰণে আমি নিলিখিলেও হ'ব। তেনেহ'লে আমি xৰ মান কিমান পালোঁ, -5। ঠিক আছে, এইটোৱে আমাৰ হ'ব উত্তৰটো। তাৰপিছত তোমাৰ 2 নম্বৰটো চাওঁ আমি। 2 নম্বৰটো তোমাৰ দিয়া আছে px ইকুৱেল টু x মাইনাছ 5। তেনেহ'লে এইটো আমি কি কৰিম, আমি x মাইনাছ 5 ইকুৱেল টু 0 কৰিম। x মাইনাছ 5 যদি আমি 0 কৰোঁ, তেতিয়া আমাৰ x ইকুৱেল টু কি হ'ব, -5টো আমি সোঁফালে লৈ আনিম, সেইটো হৈ যাব +5। xৰ মানটো হ'ব +5। তেনেহ'লে এইটোৱে হ'ব তোমাৰ বহুপদৰ শূন্যটো। তাৰপিছত ঠিক সেইদৰে আমাৰ 2 নম্বৰটো 3 নম্বৰটো যদি আমি কৰোঁ, 3 নম্বৰটো দিয়া আছে px ইকুৱেল টু 2x প্লাছ 5। এতিয়া আমি আকৌ pxটোক শূন্য কৰিব লাগিব প্ৰথমতে, সেইকাৰণে আমি লিখিম 2x প্লাছ 5 ইজ ইকুৱেল টু 0। এতিয়া কি কৰিম, এতিয়া আমি xৰ মান থকা ৰাশিটো ইয়াতে ৰাখি দিম আৰু +5টো আমি সোঁফালে লৈ আনিম। সোঁফালে লৈ আনিলে +5টো -5 হৈ যাব। তাৰপিছত আমাৰ ইয়াৰ লগত 2 মাল্টিপ্লাই হৈ আছে, 2 পূৰণ হৈ আছে। 2টো যদি আমি সোঁফালে লৈ আনো, তেতিয়া আমাৰ কি হৈ যাব, হৰণ হৈ যাব, ডিভাইড হৈ যাব। তেনেহ'লে এইটো হৈ যাব 5/2, -5/2টো হৈ যাব আমাৰ এনচাৰ। এইটো হ'ব আমাৰ উত্তৰটো। তাৰপিছত তোমাৰ 4 নম্বৰটো চাওঁ আমি। 4 নম্বৰটো দিয়া আছে px ইকুৱেল টু 3x মাইনাছ 2। তেনেহ'লে ইয়াত তোমাৰ কি হ'ব, আমি লিখিব লাগিব 3x মাইনাছ 2 ইকুৱেল টু 0। বহুপদৰ শূন্য উলিয়াবলৈ হ'লে যিটো আমাৰ ৰাশি দিয়া আছে, যিটো পদ দিয়া আছে, বহুপদ দিয়া আছে, সেই বহুপদটোক সমান শূন্য কৰি ল'ব লাগিব। তাৰপাছত আমি তাৰ পৰা xৰ মানটো উলিয়াব লাগিব, সেইটোৱে আমাৰ কাম। xৰ মানটো যিটো হ'ব, সেইটো হ'ব বহুপদটোৰ শূন্য। তেনেহ'লে ইয়াত আমাৰ কি হ'ব, 3xটো ইয়াত থাকিলে, -2টো আমাৰ সোঁফালে গ'লেগৈ হ'ব +2। তাৰপিছত 3 মাল্টিপ্লাইড বাই x হৈ আছে, 3 আৰু x মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে। সেইকাৰণে মই ইয়াত কি কৰিব লাগিব, সোঁফালে হৰণ কৰি দিব লাগিব 3ৰে, কাক 2ৰে, মানে 2ক আমি হৰণ কৰিব লাগিব। এইটো হ'ব আমাৰ উত্তৰ, xৰ মান দিব। 4 নম্বৰটো হৈ গ'ল। এতিয়া 5 নম্বৰটো চাওঁ, px ইকুৱেল টু 3x। চ' 5 নম্বৰটো ইজি হয়। 5 নম্বৰটো যদি তুমি কৰা কি হ'ব, px ইকুৱেল টু 3x দিয়া আছে। তেনেহ'লে 5 নম্বৰটো আমি কি কৰিম, px ইকুৱেল টু 3x। তাৰমানে আমি ক'ম 3x সমান 0। 3xটো মানে 0 বা 0 হ'ব লাগে। তেনেহ'লে 3xটো 0 কেতিয়া হ'ব, যেতিয়া xৰ মানটো 0 হ'ব। এইটো আমাৰ উত্তৰ হ'ব। 6 নম্বৰটো চোৱা এতিয়া। 6 নম্বৰটো আমাৰ দিয়া আছে ax, px ইকুৱেল টু ax, a নট ইকুৱেল টু 0। তাৰমানে aটো 0 হ'ব নালাগিব। px ইকুৱেল টু ax, aটো 0 হ'ব নালাগিব, হয়নে? আৰু a নট ইকুৱেল টু 0, তাৰমানে aটো 0 হ'লেতো আমাৰ বহুপদটো গোটেইটো 0 হৈ থাকিলে। সেইকাৰণে আমি ক'ম যে ax ইকুৱেল টু 0 হ'ব। যিহেতু aটো আমি 0 বনাব নোৱাৰোঁ, xকে 0 বনাব লাগিব। সেইকাৰণে এইটো হ'ব, কাৰণ a পূৰণ 0 মানে 0, তেতিয়া এইটোৰ লগত মিলিব। সেইকাৰণে আমাৰ এইটো হ'ব উত্তৰ। এতিয়া 7 নম্বৰটো আমি চাওঁ। 7 নম্বৰটো দিয়া আছে cx প্লাছ d। তো 7 নম্বৰটো তোমাৰ দিয়া আছে px ইকুৱেল টু cx প্লাছ d। c আৰু d শূন্য নহয়, ঠিক আছে, এইকেইটা বাস্তৱ সংখ্যা। তেনেহ'লে আমি কি কৰিম, cx প্লাছ d সমান 0 কৰিম। তো 0 কৰাৰ লগে লগে আমি ইয়াত xৰ মানটো উলিয়াব লাগিব। সেনে x থকা মানটো আমি এইফালে লিখিলোঁ। বাকী ইয়াত আছে প্লাছ ডিটো যদি আমি এইফালে লৈ যাওঁ, এইটো হৈ যাব -d। 0 থকাৰ কাৰণে আমি ইয়াত একো লিখা নাই আৰু 0 - d মানে -d হৈ থাকিব। তাৰপিছত তোমাৰ ইয়াত আহিলে c পূৰণ x আছে। তেনেহ'লে cটো মই সোঁফালে কি কৰিব লাগিব, হৰণ কৰিব লাগিব। -d/c, এইটো হ'ব আমাৰ উত্তৰ। ইমানখিনি আমাৰ উত্তৰ হৈ যাব, ঠিক আছে। ইয়াত আমাৰ অনুশীলনী 2.2 আমাৰ ইয়াত শেষ হৈছে।
2.2 আমি গোটেইখিনি কুৱেশ্যন কৰিলোঁ তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই কুৱেশ্যনবিলাক চাবলৈ বিচাৰিছা গোটেইকেইটা কুৱেশ্যন কৰা আছে তোমালোকে প্লেলিষ্টটোত গৈ আগৰ ভিডিঅ'বোৰৰ পৰা কুৱেশ্যনখিনি চাব পাৰা এতিয়া কেইটামান কুৱেশ্যন আমি 2.3 পৰা কৰোঁ 2.3 ত কি দিয়া আছে অনুশীলনী 2.3 ইয়াত দিয়া আছে x³ + 3x² + 3x + 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা এতিয়া ভাগশেষ নিৰ্ণয় কৰিবলৈ হ'লে এটা আমাৰ মেথড আছে এটা আমাৰ প্ৰক্ৰিয়া আছে এটো কি কৰিব লাগিব চোৱা এতিয়া তেনে আমাৰ 1 নম্বৰ যেটো হ'ব 1 নম্বৰ উত্তৰটো যদি মই লিখো কি হ'ব ইয়াত দিয়া আছে তোমাৰ x + 1 এতিয়া আমি কি কৰিম আমি x + 1 টোক ধৰি লম যে 0 বুলি ধৰি ললে আমি ইয়াত x ৰ মানটো উলিয়াই থৈ দিম আগতে x ৰ মানটো আমি পাম কিমান -1 আৰু আমাৰ বহুপদটো দিয়া আছে কি বুলি বহুপদ দি থোৱা আছে এটো দিয়া আছে যে x³ + 3x² + 3x + 1 এতিয়া আমি যেটো x ৰ মান আছে সেই মানটো আমি এই বহুপদটোত ব্যৱহাৰ কৰিম এই মানটো আমি x ৰ জায়গাত ব্যৱহাৰ কৰিম যেতিয়া ব্যৱহাৰ কৰিম যদি ইয়াত আমাৰ যেটো থাকি যাব যেটো আমি পাম ঠিক আছে যেটো আমি পাম হেতু হ'ব এই বহুপদটোৰ ভাগশেষ বা বাকি যেটো আমাৰ হৰণ কৰিলে থাকি যায় তেনেহলে আমি এটো লিখিব পাৰো যে p x ৰ মানটো কিমান লিখিম -1 লিখিম এতিয়া x ৰ জায়গাত আমি -1 বহাই যাম বাকিবোৰ একে থাকিব 3 লিখিম ইয়াত লিখিম -1² আৰু ইয়াত লিখিম 3 -1 আৰু ইয়াত লিখিম +1 তেনে 3 এটা -1³ হৈ গ'ল -1³ মানে -1 * -1 দুবাৰ -1 হলে +1 হয় কিন্তু +1 লগত আকৌ -1 দিলে -1 হয় তেনে এটো হ'ব -1 আকৌ +3 * -1 মাল্টিপ্লাই হৈ আছে দুবাৰ তেনে এটো 3 * 1 হ'ব 3 * 1 আকৌ 3 * -1 মানে -3 +1 এতিয়া চোৱা ইয়াত পালা আমি -1 + 3 * 1 মানে 3 ইয়াত পালো -3 আকৌ ইয়াত পালা আমি +1 তেনে ইয়াত আমি কি পালো -1 আৰু +1 কাটাকাটি গ'ল +3 -3 কাটাকাটি গ'ল আমি তাৰ মানে হেখত ইহতৰ কি পালো 0 পালো ঠিক আছে তাৰ মানে ইহতৰ ভাগশেষ কিমান হ'ব 0 হ'ব এটো মানে একচুয়ালি কি কৈছো আমি ভাগশেষ 0 মানে কি বুজাইছে ইয়াত যেটো আমাৰ ডিভিজন কৰো যে আমি হৰণ কৰো দীঘলীয়া মেথডটো যদি কৰো কেনেকুৱা হ'ব x³ + 3x² + 3x + 1 ইয়াক একচুয়ালি আমি হৰণ কৰিব লাগে এটোৰে হৰণ কৰিলে বাকি কিমান থাকে হেতু আমাক খুদিছিলে কিন্তু আমি ডাইৰেক্টলি হৰণ নকৰি আমি এটো মেথডত কৰি পিনি আমি চাও পাৰো যে বাকিটো 0 থাকে কিন্তু ইয়াত আমি কৰি চাও হৰণটো ডাইৰেক্টলি কি হয় হৰণটো যদি আমি ডাইৰেক্টলি কৰো কি হ'ব x আছে ইয়াত আছে 3x x³ আছে ইয়াত ঠিক আছে 3x নহয় x³ আছে তেনে ইয়াত আমাৰ কেটা x লাগিব দুটা x লাগিব x² লাগিব x² * x হ'ব তোমাৰ x³ তাৰছত তোমাৰ x² * 1 এটো হৈ যাব +x² এতিয়া আমি এটো আকৌ কাট খাই গ'ল একে হল কাৰণ কাট খাই গ'ল ইয়াবা 3x - 1x 3x - 1x হ'ব আমাৰ 2x² 3x² - 1x² ঠিক আছে প্লাস এটা 3x টো তললৈ আহি যাব আৰু +1 টো তললৈ আহি যাব এতিয়া আমি এটো হৰণ কৰিম এটো যদি হৰণ কৰো প্লাস দিম ইয়াত 2 দিলু ইয়াত x দিলু 2x পূৰণ x এটো হৈ যাব 2x² আৰু 2x পূৰণ 1 2x multiplied by 1 it will be 2x plus ইয়াত তো একো নাই সো আমাৰ একো কথা নাই 0 লিখিব পাৰিম ইয়াত সো এইকেইটা কাট খাই গ'ল ইয়াত 3x - 2x মানে x আৰু প্লাস এই 1 টো তলপা তললৈ আহি গ'ল ইমান হৈ গ'ল এতিয়া x + 1 আৰু ইয়াতো x + 1 আছে সো প্লাস 1 টাইম দিলে 1x into x 1 into 1 1 সো x + 1 তেনেহলে আমি ইয়াত হেখত গৈ ভাগশেষ কি পালো 0 পালো তাৰ মানে বুজিলো যে x + 1 এৰে যদি আমি এই যেটো দিয়া আছে আমাৰ বহুপদটো এই বহুপদটোক যদি হৰণ কৰো বাকিটো 0 থাকিব তাৰ মানে হৰণ যাব হেতু আমি ইয়াত গম পালো ঠিক আছে ঠিক হেদৰে আমি এটো কৰিব পাৰো x - half আছে ইয়াত x - 1/2 আছে x - 1/2 আছে যেতিয়া কিমান হ'ব আমি চাও আমাৰ বহুপদটো একেটা লম ইয়াত আমি কি কৰিম এতিয়া x - 1/2 তেনেহলে ইয়াত আমাৰ 2 নম্বৰটো আমাৰ আছে কি x - 1/2 = 0 কৰিব লাগিব প্ৰথম কামটো এটো তাৰ পৰা আমি x ৰ মানটো উলিয়াই লম x ৰ মানটো কিমান হ'ব 1/2 এতিয়া এইটো আমি px যেটো আমাৰ দিয়া আছিল হেতু আমি ইয়াত বহাই দিম px আমাৰ কিমান দিয়া আছিল x³ + 3x² + 3x + 1 তেনেহলে এতিয়া আমি px ৰ জায়গাত কি বহাম 1/2 বহাম এতিয়া তোমাৰ হ'ব 1/2³ + 3 1/2² + 3 1/2 + 1
এতিয়া তোমাৰ 1/2 টো 3 টাইমছ কৰিব লাগে এতিয়া 1/2 ইনটু 1/2 ইনটু 1/2 তলত 2 টো 3 বাৰ মাল্টিপ্লাই হৈছে তো 2 2 যা 2 2 গুণ 4 4 2 গুণ 8 এটো হৈ যাব তোমাৰ 8 প্লাস এটো হ'ব কিমান 3 টো ওপৰত থাকিলে আৰু 2 টো দুবাৰ মাল্টিপ্লাই হৈছে তলত সো 2 2 গুণ 4 তাৰপিছত তোমাৰ প্লাস কৰিলো আমি 3 গুণ 3 আৰু 2 গুণ 2 এটো হ'ল প্লাস 1 এতিয়া আমি এটো লসাগু লৈ ল'ব পাৰো মানে লসাগু লৈ ল'ব পাৰো বা গোটেইবিলাকক আমি সমান এটা লসাগুত ভাগ কৰিব পাৰো এই লসাগু আমি 8 ল'ব পাৰো যদি 8 বা 8 লওঁ তেতিয়া 1 হ'ব ইয়াত প্লাস দিলো ইয়াত তেতিয়া ইয়াত হৈ যাব তোমাৰ 2 into 3 কাৰণ 4 ৰে 8 ক হৰণ কৰিলে 4 2 যা 8 সো 2 3 যা 6 হৈ যাব ইয়াত প্লাস 2 ৰে আৰু 8 ক হৰণ কৰিলে 4 হৈ যাব 4 into 3 হৈ যাব প্লাস 1 ৰে তো ইয়াক যদি আমি হৰণ কৰো তলতো 1 টা থাকে আমি জানো 8 হ'ব সো 8 1 যা 8 হৈ যাব তেনেহলে আমি কি পালো 1 plus 6 plus 12 plus 8 divided by 8 তেনেহলে এটো আমাৰ শূন্য আমি নাপাও তাৰ মানে ইয়াত আমাৰ কিমান হ'ব 6 হৈ গল ইয়াত 12 আৰু 8 20 27 হৈ গল সো 27 by 8 তেনেহলে আমাৰ p 1/2 to 27 by 8 এটো হৈ যাব তাৰ ভাগশেষ তাৰ মানে আমি যদি x - 1/2 ৰে এই দি থোৱা আছে px এই px টোক যদি আমি হৰণ কৰো তেতিয়া আমি কিমান ভাগশেষ পাম বা কিমান বাকি পাম 27/8 পাম ঠিক আছে তেনেহলে আমাৰ নেক্সট যেটো ক্লাস হ'ব নেক্সট ক্লাসত আমি বাকি অংক কেইটা কৰিম যেটো 3 নম্বৰটো দিয়া আছে এটো ইজি হয় তোমালোকে ট্রাই কৰি চাবা তাৰপিছত 4 নম্বৰটো 5 নম্বৰটো আমি কৰিম তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে এটো চাম আৰু 3 নম্বৰটোত কি দিয়া আছে এটো চাম ঠিক আছে এটো আমি নেক্সট ভিডিও ক্লাসটোত কৰিম আজিলৈ ইমানে থাকিল ঠিক আছে সো কিবা যদি তোমালোকে বুজি নোপোৱা তোমালোকে কন্টাক্ট কৰিবা তোমালোকে মেছেজ কৰিবা ঠিক আছে আজিৰ কাৰণে বাই বাই